কৃষ্ণ আজি আমাৰ জালভৰীয়াৰ প্ৰাথমিক শাখাত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আছে। তাকে আপোনালোকক দেখুৱাবলৈ আহি আছোঁ। বৰ্তমান এতিয়া ধৰ্মঝৰ্জা উত্তোলন কৰিব লৈছে, তাকে আপোনালোকক দেখুৱাম। কৃষ্ণ আজি ৰাতিলেও আমাৰ নিসিংহ মোৱাৰী ভাওনা ভাগ ইয়াতে আছে। যোৰহাটৰ পৰা নিমন্ত্ৰণ কৰি অনা নিসিংহ মোৱাৰী ভাওনা ভাগ আপোনালোকে চাবলৈ আহিব বুলি মই সেৱা ধৰিছোঁ। আপোনালোক দেখুৱাই যাওঁ, আপোনালোকে চাই যাব ভিডিঅ' ভাগ। ধন্যবাদ। বৈষ্ণৱ আইনতী যুৱক যুৱতী প্ৰমুখে কৃষ্ণ এয়া দেখিছে জালভৰীয়াৰ প্ৰাথমিক শাখাৰ এয়া আমন্ত্ৰিত কৰি অনা অতিথিসকলক এয়া বৃক্ষৰোপণ কৰিবলৈ দিছে। কৃষ্ণ কৃষ্ণ শুনা আছে। কৃষ্ণ কোনে গাঁতকেইটা খান্দিছিলে বাৰু? অসমীয়াত এনে কৈছোঁ হা? সেয়া দেখিছে অসম বিখ্যাত জগতবনীয়া বাপজন। সেয়া দেখিছে আমাৰ মাহ প্ৰসাদ চাবৰ কাৰণে তোমাৰ কল কুঁহিয়া কাটি আছে। ইয়াত বাপসকলে তোমাৰ চাহ খাই আছে। আমি সমূহ প্ৰাথমিকৰ সংবিধান সমন্বয় আপোনালোকৰ চৰণত সেৱা জনাইছোঁ। কৃষ্ণ দেখিছে আমাৰ এজন ভকতক আমাক নিমন্ত্ৰণ কৰিবলৈ আহি আছোঁ। এয়া আমাৰ ৰাম ভূঞা বাপজনক নিবলৈ আহি আছোঁ। সেয়া আমাৰ হেৰি খাদ্যগৃহটি তেওঁ আমাৰ এই খাদ্যগৃহটো দান কৰিছিল। সেইকাৰণে তেওঁক আমি অতি সাদৰে অতি মৰমেৰে এটা আদৰণি জনাব বিচাৰিছোঁ। এই আদৰণি জনাব ভাগৱত পাঠ উদযাপন সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত জগত চন্দ্ৰ বনিয়া বাপজনাই। কৃষ্ণ আমাৰ জগত চন্দ্ৰ বনিয়া বাপজন। কৃষ্ণ ঔ হৰি ঔ ৰাম কৃষ্ণ। ইয়াৰ পিছতে আমাৰ জালভৰীয়া প্ৰাথমিক শাখাৰ সন্মানীয় সভাপতি শ্ৰীযুত তেখেতক এই আমাৰ আদৰণি জনাইছে। কৃষ্ণ কৃষ্ণ ঔ হৰি ঔ ৰাম। ইয়াৰ পিছতেই আমাৰ জালভৰীয়া সভাপতি সন্মানীয় সম্পাদক শ্ৰীযুত গোলাপ বনিয়া বাপজনাই এখনি ফুলাম গামোচা তেখেতক আদৰণি জনাইছে।
কৃষ্ণ তাৰপিছতে ভাগৱত উত্তম সমিতিৰ সন্মানীয় সকলোৱে যিজোপা গছই ঘৰখনলৈ ক্ষুদ্ৰ বতাহ প্ৰেৰণ কৰে এই গছভাগি আমাৰ সন্মানীয় সম্পাদক পৱন বনিয়াই তেখেতক এটি গছ পুলি তেখেতক আগবঢ়ায় ইয়াৰ পিছতে আমাৰ ভাগৱত উত্তম সমিতিৰ অন্যতম কৃষ্ণ ইয়াৰ পিছতে আমাৰ তেখেত আগবঢ়াইছে আৰু আমাৰ দিব্যজনে সহযোগ কৰিব কৃষ্ণ আমি সম্বন্ধ পত্ৰখন অকণমান পিছত পঢ়িম এতিয়া সদ্য তেখেতক আমি অৰ্পণ কৰিছোঁ কৃষ্ণ 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 ইয়াৰ পিছতে আমি আমাক প্ৰাথমিক এনে উপকাৰ মহৎ উপকাৰ সাধন কৰাৰ বাবে প্ৰাথমিকৰ কেইবাগৰাকী উত্তীৰ্ণ হৈছে আমি ধন্যবাদ জানিছোঁ কৃষ্ণ তাৰপিছতে আমাৰ শিশু আই কল্যাণ সাজাব বিচাৰিছে কৃষ্ণ তাৰপিছত আমাৰ সোণালী বনিয়াই আমাৰ জালভূঞা ৱাৰ্ড সদস্য শ্ৰীমতী বন্তি বনিয়াই আদৰণি জনাব বিচাৰিছে ইয়াৰ পিছত আমাৰ শ্ৰীমতী ৰাধা কুমাৰী বনিয়াই আদৰণি জনাব বিচাৰিছে ইয়াৰ পিছত আমাৰ মামণি বনিয়াই এখনি ফুলাম গামোচা আদৰণি জনাব বিচাৰিছে আমাৰ মৰম আমাৰ আন্তৰিকতা তেখেতে গ্ৰহণ কৰিব আমি আশা ৰাখিছোঁ কৃষ্ণ এই আমাৰ মামণি বনিয়াই গামোচা দিছে ইয়াৰ পিছত আমাৰ বাসন্তী বনিয়াই এগৰাকীয়ে এভাগী গামোচা অৰ্পণ কৰিছে ইয়াৰ পিছতে আমাৰ ভানু বনিয়াই আগবঢ়াইছে তাৰপিছত আমাৰ শ্ৰীমতী চানমণি বনিয়াই এখনি ফুলাম গামোচা আদৰণি জনাইছে এই আমাৰ ভনী বনিয়াই আদৰণি জনাইছে ইয়াৰ পিছত আমাৰ ইলা বনিয়াই আদৰণি জনাইছে ইয়াৰ পিছত আমাৰ অনিমা বনিয়াই আদৰণি জনাইছে এই আমাৰ লক্ষ্মী বনিয়াই এখন চেলেং চাদৰ আদৰণি জনাইছে তাৰপিছতে আমাৰ আদৰণি জনাইছে অনিমা বনিয়াই এগৰাকীয়ে আমি ইয়াৰ পিছত আমাৰ আদৰণি জনাইছে আমাৰ সেন্দুৰী বনিয়াই এগৰাকীয়ে আমাৰ মৰম আমাৰ ভক্তি আমাৰ সেৱা গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ ইয়াৰ পিছত আমি আদৰণি জনাব বিচাৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বি.পি.এল. নাৰায়ণপুৰ জিলা শাখাৰ প্ৰাক্তন সভাপতি শ্ৰীযুত দেৱকান্ত দুৱৰা বাবজনা তেখেত আমাৰ অতি প্ৰিয় আমাক প্ৰতিটো অনুষ্ঠান পৰিস্থিতি সঁচাকৈ সহায় কৰি আহিছে এই আমাৰ সম্পাদক ভাগৱতৰ সম্পাদক বিশাল বনিয়াই আদৰণি জনাইছে কৃষ্ণ কৃষ্ণ ঔ হৰি ঔ ৰাম মোৰ অতি প্ৰিয় সময়ে সময়ে বিভিন্ন কথা ঔ হৰি ঔ ৰাম আমি এই অন্তৰৰ হেঁপাহ আৰু অন্তৰৰ আগবঢ়াইছোঁ আমি ধন্য হৈছোঁ এতিয়া আমি আমাৰ সন্মানীয় আমি আমাৰ এই ভোজানলা গৃহৰ শ্ৰীযুত নাৰায়ণ ভূঞা বাপজনাক আমি সৰ্বপ্ৰথমে এখনি চেলেং গামোচা আদৰণি জনাব বিচাৰিছোঁ এই আদৰণি জনাব ভাগৱত পাঠ উদযাপন সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত জগত চন্দ্ৰ বনিয়া বাপজনাই কৃষ্ণ এই আমাৰ জগত চন্দ্ৰ বনিয়া বাপজন কৃষ্ণ ঔ হৰি ঔ ৰাম কৃষ্ণ ইয়াৰ পিছতে আমাৰ জালভূঞা প্ৰাথমিক সেৱাৰ সন্মানীয় সভাপতি শ্ৰীযুত তেখেতক এই আমাৰ আদৰণি জনাইছে কৃষ্ণ কৃষ্ণ ঔ হৰি ঔ ৰাম ইয়াৰ পিছতেই আমাৰ জালভূঞা প্ৰাথমিক সন্মানীয় সম্পাদক শ্ৰীযুত গোলাপ বনিয়া বাপজনাই এখনি ফুলাম গামোচা তেখেতক আদৰণি জনাইছে কৃষ্ণ তাৰপিছতে ভাগৱত উত্তম সমিতিৰ সন্মানীয় সকলোৱে যিজোপা গছই ঘৰখনলৈ ক্ষুদ্ৰ বতাহ প্ৰেৰণ কৰে এই গছভাগি আমাৰ সন্মানীয় সম্পাদক পৱন বনিয়াই তেখেতক এটি গছ পুলি তেখেতক আগবঢ়ায় ইয়াৰ পিছতে আমাৰ ভাগৱত উত্তম সমিতিৰ অন্যতম কৃষ্ণ
ইয়াৰ পিছত আমাৰ বনিয়া বাপজনে তেখেত আগবঢ়াইছে আৰু আমাৰ দিব্যমণিয়ে সহযোগ কৰিব কৃষ্ণ আমি সম্বন্ধ পত্ৰখন অকণমান পিছত পঢ়িম এতিয়া সদ্যহতে তেখেতক আমি অৰ্পণ কৰিছোঁ কৃষ্ণ 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 ইয়াৰ পিছতে আমি আমাক প্ৰাথমিক এনে উপকাৰ মহৎ উপকাৰ সাধন কৰাৰ বাবে প্ৰাথমিকৰ কেইবাগৰাকী উত্তীৰ্ণ হৈছে আমি ধন্যবাদ জানিছোঁ কৃষ্ণ তাৰপিছতে আমাৰ শিশু আই কল্যাণ কৰিব বিচাৰিছে কৃষ্ণ তাৰপিছত আমাৰ সোণালী বনিয়া আমাৰ জালভূঞা ৱাৰ্ড সদস্য শ্ৰীমতী বন্তি বনিয়াই আদৰণি জনাব বিচাৰিছে ইয়াৰ পিছত আমাৰ শ্ৰীমতী ৰাধা কুমাৰী বনিয়াই আদৰণি জনাব বিচাৰিছে ইয়াৰ পিছত আমাৰ মামণি বনিয়াই এখনি ফুলাম গামোচা আদৰণি জনাব বিচাৰিছে আমাৰ মৰম আমাৰ আন্তৰিকতা তেখেতে গ্ৰহণ কৰিব আমি আশা ৰাখিছোঁ কৃষ্ণ এই আমাৰ মামণি বনিয়াই গামোচা দিছে ইয়াৰ পিছত আমাৰ বাসন্তী বনিয়া এগৰাকীয়ে এভাগী গামোচা অৰ্পণ কৰিছে ইয়াৰ পিছতে আমাৰ ভানু বনিয়াই আগবঢ়াইছে তাৰপিছত আমাৰ শ্ৰীমতী চানমণি বনিয়াই এখনি ফুলাম গামোচা আদৰণি জনাইছে এই আমাৰ ভনী বনিয়াই আদৰণি জনাইছে ইয়াৰ পিছত আমাৰ ইলা বনিয়াই আদৰণি জনাইছে ইয়াৰ পিছত আমাৰ অনিমা বনিয়াই আদৰণি জনাইছে এই আমাৰ লক্ষ্মী বনিয়াই এখন চেলেং চাদৰ আদৰণি জনাইছে তাৰপিছতে আমাৰ আদৰণি জনাইছে অনিমা বনিয়া এগৰাকীয়ে আমি ইয়াৰ পিছত আমাৰ আদৰণি জনাইছে আমাৰ সেন্দুৰী বনিয়া এগৰাকীয়ে আমাৰ মৰম আমাৰ ভক্তি আমাৰ সেৱা গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ ইয়াৰ পিছত আমি আদৰণি জনাব বিচাৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বি.পি.এল. নাৰায়ণপুৰ জিলা শাখাৰ প্ৰাক্তন সভাপতি শ্ৰীযুত দেৱকান্ত দুৱৰা বাপজনা তেখেত আমাৰ অতি প্ৰিয় আমাক প্ৰতিটো অনুষ্ঠান পৰিস্থিতি সঁচাকৈ সহায় কৰি আহিছে এই আমাৰ সম্পাদক ভাগৱতৰ সম্পাদক বিশাল বনিয়াই আদৰণি জনাইছে কৃষ্ণ কৃষ্ণ ঔ হৰি ঔ ৰাম মোৰ অতি প্ৰিয় সময়ে সময়ে বিভিন্ন কথা ঔ হৰি ঔ ৰাম আমি এই অন্তৰৰ হেঁপাহ আৰু অন্তৰৰ আগবঢ়াইছোঁ আমি ধন্য হৈছোঁ এতিয়া আমি আমাৰ সন্মানীয় বহিবলৈ কিবা এখন দিব লাগিছিলে বহিবলৈ কিবা এটা দিম কৃষ্ণ কৃষ্ণ কৃষ্ণ